দলগাঁও ৰাজস্বকৰত ভূমি কেলেংকাৰী ভুৱা নাম জাৰি কৰি মাটি বেদখল কৰাৰ অভিযোগ। দৰঙৰ দলগাঁও ৰাজস্বকৰৰ শ্যামাবাৰী মৌজাৰ অধীনস্থ তথা মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১ নং গাধোৱা চাপৰি গাঁৱত সংঘটিত হৈছে ভূমি কেলেংকাৰীৰ ঘটনা। অভিযোগ মতে ১ নং গাধোৱা চাপৰি গাঁৱৰ মৃত জানিপুদ্দিন দেৱানীৰ নামত থকা মাটি উত্তৰাধিকাৰী সূত্ৰে পুত্ৰ ছাবেদ আলী, আলাউদ্দিন আৰু জামাল শেখৰ নামত নাম জাৰি হয়। যোৱা ইংৰাজী 29/9/2020 তাৰিখে 172 আৰু 240 নং দাগৰ 15 বিঘা 15 লেচা মাটি দলগাঁও ৰাজস্বকৰ লাট মণ্ডল আৰু কাননগুৱে জামাল শেখক মাটিৰ চাৰিসীমা বুজাই দিয়ে। জামাল শেখৰ নামত আৰু দখলত থকা মাটি ছাদেক আলীৰ পুত্ৰ মুছা আলীয়ে দলগাঁও ৰাজস্বকৰৰ লাট মণ্ডল ৰাজদ্বীপ হাফলঙৰ লগত চক্ৰান্ত কৰি ভুৱা নাম জাৰি কৰাৰ অভিযোগ উঠিছে। মাটিটো জামাল শেখ, আলাউদ্দিন আৰু ছাদেক আলীৰ নামত মাটিটো আছে। এতিয়া বৰ্তমান তেওঁলোকে হাল মাৰিছে আৰু মানে খেতি কৰা নাই, কৰিব আৰু আমি বাধা দিছোঁ, দৰখাস্ত কৰি আছোঁ, কিন্তু আমাক ঘূৰাই আছে চাৰ্কুল অফিচাৰে, মানে মিলামকৈ মানে ঘূৰাই আছে। আৰু এইটো দলগাঁও চক্ৰ বিষয়া চাৰ্কুল ষ্টাফ গোটেই গৈছিলে, যোৱাৰ পিছত আমাক চিৰকল মাৰি সিহঁতে চমজাই দি থৈ আহিছে 29/9/2020। তাৰপিছত আপোনাৰ 2021 চনত ডিচেম্বৰ মাহত 7 তাৰিখে মাটিটো মানে ডুপ্লিকেট কৰি নিজাম মাষ্টৰে মানে আৰু দলগাঁও চক্ৰ বিষয়া মানে ষড়যন্ত্ৰ কৰি মাটিটো মানে নামজাৰি কৰি দিয়ে মুছা আলীৰ নামত। টোটেল 14 বিঘা মাটি মুছা আলীৰ নামত নামজাৰি কৰে ডুপ্লিকেট কৰি। উল্লেখ্য যে মৃত জানিপুদ্দিনৰ পুত্ৰ ছাদেক আলী, আলাউদ্দিন, জামাল শেখ আৰু ছাদেক আলীৰ পুত্ৰ আজাদ আলী, আব্দুল জুব্বাৰ, মুছা আলী, নৌচাদ আলী, আব্দুল আৱাল আৰু ৰফিকুল ইছলাম 14 নং ম্যাদী পট্টাৰ 172, 240 নং দাগ আৰু 15 নং ম্যাদী পট্টাৰ 242 নং দাগে এজমালী পট্টা। উক্ত পট্টাও দাগৰ পৰা চক্ৰান্ত কৰি ছাদেক আলীৰ পুত্ৰ মুছা আলীয়ে অংশতকৈ বেছি মাটি নিজৰ নামত বাটোৱাৰা কৰে। মুছা আলীয়ে জামাল শেখৰ মাটি ভুৱা নামজাৰি কৰি বলপূৰ্বকভাৱে মাটিত হাল মাৰে। এই সন্দৰ্ভত দলগাঁও ৰাজস্বকৰৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰি সঠিক তদন্তৰ জৰিয়তে ভুৱা নামজাৰি কৰ্তন কৰি মাটিখিনি চমজাই দিবলৈ চক্ৰ বিষয়াৰ ওচৰত অনুৰোধ জনাইছে জামাল শেখ।